ভঙা মথাউৰি নেদেখে ক'লা চশমা পৰিধান কৰা কিছুমান মন্ত্ৰীয়ে ৰাজ্যৰ বানত ৩৮ জনৰ মৃত্যু তেজপুৰত ভূপেন বৰা ৰাজ্যৰ ভঙা মথাউৰিৰ দৃশ্য ক'লা চশমা পৰিধান কৰা কিছুমান মন্ত্ৰীয়ে নেদেখে তেনে মন্ত্ৰীলৈ হোৱাটছএপৰ জৰিয়তে ভঙা মথাউৰিৰ দৃশ্য প্ৰেৰণ কৰিবলৈ ৰাজ্যৰ সাংবাদিকসকলক আজি আহ্বান জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি বিয়লি তেজপুৰৰ কলিবাৰীত উপস্থিত হৈ বৰা অঞ্চলটোৰ ১০ গাঁৱৰ মোলান দাস নামৰ এজন ৩৬ বছৰীয়া যুৱক কালি ব্ৰহ্মপুত্ৰৰ বাহনী পানীত উটি গৈছিল এই পৰ্যন্ত সন্ধান নোলোৱা যুৱকজনৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছ নেতাজনে পৰিয়ালক সান্তনা দিয়ে আৰু ঘটনাৰ বুজ লয় তেওঁ এই পৰ্যন্ত বানত প্ৰাণ হেৰুওৱা ৰাজ্যৰ ৩৮ গৰাকী ব্যক্তিসহ প্ৰাকৃতিক দুৰ্যোগত নিহত আত্মীয়ক ৰাজ সাহায্য প্ৰদানৰো দাবী জনায় চাওক এনেকুৱা এতিয়া আজি তাৰিখত ভাৰতবৰ্ষত অসমে এখন ৰাজ্য য'ত ৩৮ গৰাকী মানুহ মৃত্যুমুখত পৰিছে বানপানীত আৰু গৰাখহনীয়াত মিলালে সংখ্যা প্ৰায় ৫০ হ'বগৈ যিখন ৰাজ্যত বানপানীৰ সময়ত ৫০ গৰাকী মানুহ মৃত্যুমুখত পৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে এটা টেলিফোন কৰা বাদ দি বেলেগ কিবা ব্যৱস্থা কৰিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া টিভিত কৈ আছে যে সব আমি এলাৰ্ট হৈ আছো একো চিন্তা কৰিব নালাগে আপুনি আজি নিজে দেখিলে যে তেজপুৰত এই ল'ৰাটো কালি ৰাতিপুৱাই নিখোজ হৈছে আজি SDRF আহি পেলাই ১-১.৫ ঘণ্টা সময় ডিউটি কৰি গুচি গ'ল যদি তেজপুৰ নগৰৰ মাছমজিয়াত নিখোজ হোৱা ল'ৰা এটাক লৈ পেলাই চৰকাৰ ইমান উদাসীন হয় তেতিয়াহ'লে ভিতৰুৱা এলেকাবিলাকত বানপানী য'ত হৈ আছে দুৰ্গম এলেকাবিলাকত তাত চৰকাৰে কিমান গুৰুত্ব দিছে আপুনি ভাবক পৰহি মই ৰঙা নদীত গৈছোঁ পুৰণা ডিক্ৰং ঘাট বুলি কয় তাত ৪০০টা পৰিয়াল যেতিয়া বিপদত পৰিছে হঠাৎ পানী আহি গ'ল এককাল পানী হৈ গ'ল ল'ৰা ছোৱালী বচাবনে জীৱ জন্তু বচাব এখন SDRFৰ নাও আহিছে আৰু মুখ্যমন্ত্ৰীয়ে টিভিত কৈ আছে যে SDRF NDRF সাজু হৈ আছে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ হয়তো আপুনি নিৰ্দেশ দি আছে কিন্তু আপোনাৰ নিৰ্দেশ আৰু বাস্তৱিক ক্ষেত্ৰত গ্ৰাউণ্ডত কাম কৰা মানুহখিনিৰ মাজত বিসংগতি আছে বহু জেগাত য'ত য'ত মই গৈছোঁ বজালিত ৰঙিয়াত নাৰায়ণপুৰত এই পূব নাৰায়ণপুৰ আপোনাৰ পুৰণা ডিক্ৰং ঘাট ৰঙা নদী মই গৈ পোৱালৈকে কোনো বিষয়া এজন তাত উপস্থিত হোৱা নাই না মণ্ডল কওক না গাঁওবুঢ়া কওক না ৰিলিফ কওক না মেডিকেল এছিষ্টেণ্ট কওক শিশু খাদ্য কথা কওক খোৱা পানীৰ কথা কওক সাহায্য শিবিৰ মই ব্যক্তিগতভাৱে এতিয়ালৈকে ভ্ৰমণ কৰা নাই কালিলৈ মই গোলাঘাটত গৈ আছোঁ সেইকাৰণে যিখিনি মানুহ বিপদত পৰি আছে বিশেষকৈ পশুধনৰ প্ৰতি চৰকাৰ দায়িত্ব নাই নেকি কাৰণ খেতিয়কক যদি আপুনি গৰুকেইটা সুৰক্ষা কৰি দিব নোৱাৰে এতিয়া বহুত জেগাত মই দেখি আহিছোঁ গৰু বৰষুণত তিতি আছে আৰু পানীত থিয় হৈ আছে যদি গৰু ২-৩ দিন পানীত থিয় থাকে তেতিয়া খুৰা ফটা বেমাৰ আৰম্ভ হ'ব পথাৰলৈ নিবলৈ দ্বিতীয়তে কৃষি বিভাগ এতিয়া কঠীয়া য'ত য'ত বানপানী হৈছে আপুনি তেজপুৰতো খবৰ লওক য'ত য'ত বানপানী হৈছে চব কঠীয়া মৰি গ'ল কাৰণ পথাৰত পানী সোমাই গ'ল এতিয়া কৃষি বিভাগে আমি ক'তো শুনা নাই যে তেওঁলোকে নিজাববীয়াকৈ আগতে আমাৰ যেতিয়া চৰকাৰ আছিলে আমি এনেকুৱা পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে আছুতীয়াকৈ বাম ঠাই বিচাৰি কঠীয়া পাৰি পেলাই পানী শুকালে যাতে কৃষকে ৰুব পাৰে তাৰ কাৰণে কঠীয়া ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব কাৰণ পানী শুকোৱা যেতিয়া পানীটো ওলাই যাব তেতিয়া মানুহৰ কঠীয়া নাইকিয়া হ'ব